হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? সকলো ভালেই আছে? আৰু গাইজ, যিহেতু আজি কাতি বিহু, ভাবিলোঁ ভিডিঅ' এটাকে কৰি থওঁ আৰু আপোনালোকেও চাব। আৰু মোৰ ফালৰ পৰা আজি কাতি বিহুৰ বহুত বহুত শুভেচ্ছা আপোনালোক সকলোকে। আৰু গাইজ চাওকচোন, মোৰ ৰাতিপুৱা শুই উঠি পৰা আৰু গাইজ এতিয়া সময় হৈছে প্ৰায় 12টা মানে বাজিলে আৰু মই মানে ৰাতিপুৱা ভিডিঅ' নবনালোঁ। আৰু গাইজ মই মানে এতিয়া অলপ ওলাই আহিছোঁ। মই মানে ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছিলোঁ কিন্তু কি হ'ল মই নবনালোঁ ভিডিঅ'টো। আৰু গাইজ আজি কাতি বিহু, আপোনালোকে সকলোৱে গম পাইছে, আমাৰ অসমীয়া সংস্কৃতিৰ এটা খুব ভাল লগা দিন। আৰু কি হ'ল, পথাৰত যাম বুলি ভাবিছিলোঁ, মা আৰু দেউতা গুচি গ'ল। আমাৰ পথাৰখন অলপ দূৰত হয়, সেইকাৰণে নগ'লোঁ আৰু গাইজ আজিৰ দিনটো বহুত বেছি ভালেই লাগে। তাতে আমাৰ গাঁৱৰ যিটো বৰনামঘৰ আছে, সেই বৰনামঘৰত আমাৰ গাঁৱৰ সকলো ৰাইজে, ডেকা গাভৰু বুলি ক'বলৈ নাই, সকলোৱে মিলি চাকি জ্বলায়। আৰু আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাব। আৰু আপোনালোকৰ সেইফালেনো কেনেকৈ কাতি বিহু উদযাপন কৰিছে, আপোনালোকে মোৰ ভিডিঅ'টো কমেণ্ট কৰি জনাব। যাব লাগিব, মায়ে ঘৰত আগতীয়াকৈ ধূপ ধূনা জ্বলাই ল'ব আৰু চাকি দি ল'ব। সেইকাৰণে মায়ে কৈছে ছাগলীজনী মাহীজনী দূৰত অলপ এৰাল দি থোৱা আছে, তাইকো ঘৰলৈ লৈ যাওঁ আৰু গৈ পিনে ধুনীয়াকৈ ওলাব লাগিব। ব'ল, তোক লৈ যাওঁ ঘৰলৈ। এজনী আমাৰ কলি দৈ, তাইক ঘৰলৈ বুলি লৈ যাওঁ আৰু। আজি কাতি বিহু দে কলি, ব'ল। আৰু গাইজ চাওকচোন, এয়া খুৰীয়ে পূৰা ঔটেঙা কাটি আছে চাকি জ্বলাবৰ কাৰণে। এয়াও বহুত বেছি ভাল হয়, নহয় জানো? এইফালে এটা বহি আছে আৰু আমাৰ পোৱালিটো। আৰু গাইজ মই ঘৰলৈ আহি আছোঁ। এয়া মায়ে পদূলিটো সাৰি আছে আৰু গাইজ এইডোখৰতে আমাৰ তুলসী পূজা পাতিব। আৰু গাইজ চাওকচোন, অৱস্থাটো কি হ'ল, গোবৰ দি থোৱা আছিলে যে, সেইটো কাৰণে মায়ে মাটি দি দিব নাপালে আৰু টিং এটা দি থোৱা আছিলেতো, ইয়াতে পাতিব আৰু আমাৰ তুলসী পূজা। আৰু গাইজ এয়া মায়ে চাকি জ্বলাব লৈছে, যা যোগাৰ কৰিছে আৰু গাইজ এতিয়া নামঘৰলৈ বুলি আহি আছোঁ। আপোনালোকে দেখা পাইছে, মোক মেখেলা চাদৰ পিন্ধি আহিছোঁ। আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু গাইজ এয়া মই নামঘৰ পাই গ'লোহি। মানুহবিলাক আহি আছে আৰু মানুহবিলাক যিমান সোনকালে আহিব লগা হৈছিলে, সিমান সোনকালে আজি অহা নাই। কাৰণ আমাৰ গাঁৱত আজি আইতা এজনী ঢুকালে, সেইকাৰণে আৰু এয়া চাওকচোন, চাকি উলিয়াই থোৱা আছে, মানুহবিলাকে যা যোগাৰ কৰি আছে আৰু জ্বলাবৰ কাৰণে। আৰু আমাৰ ঘৰৰ মানুহ প্ৰায় 4জনী হয়, মা আৰু দাদা, দেউতা, মই। সেইবাবে ভাবিলোঁ 4 গছি চাকি জ্বলাওঁ বুলি, কিন্তু গম পালোঁ 4 গছি জ্বলাব নালাগে। সেইকাৰণে মই 5 গছি যোগাৰ কৰি ল'লোঁ আৰু এইফালে জ্বলাবৰ কাৰণে হৈ গৈছে আৰু ময়ো এতিয়া জ্বলাব লাগিব। এতিয়া জ্বলাম আৰু মই এডোখৰত দিম দেই, আৰু 3 গছি দিওঁ। এইফালে নি আমাৰ এয়া চাকি দি মোৰ হৈ গ'ল আৰু এগছি আছে, সেইগছি দি দিওঁগৈ। আৰু এয়া মই আকৌ জ্বলাই দিলোঁ চাকি। আৰু গাইজ মনটো বেছি ভাল লাগিছে। মই এবাৰতে জ্বলাওক বুলি ভাবি আছিলোঁ, চাকি গছে প্ৰতিবাৰতে জ্বলি গৈছে। আৰু গাইজ সম্পূৰ্ণ হোৱা নাই, আৰু জ্বলাবলৈ বাকী আছে চাকি। এইফালে জ্বলাই আছে, সেয়া মামীহঁতি জ্বলাই আছে। এজনী হৈছে আমাৰ মামীও যা যোগাৰ কৰি আছে আৰু জ্বলাবৰ কাৰণে। এইফালেও চলি আছে। আৰু গাইজ এয়া মা আৰু দাদা আহি গ'ল। মাহঁতে চাকি জ্বলাবৰ কাৰণে যা যোগাৰ কৰি আছে আৰু এয়া
আৰু এতিয়া মানে দাদা আৰু মই ধুনীয়াকৈ চাকি মানে দিওঁগৈ আৰু জ্বলালোৱে। এইফালে দাদাই দিয়ক, তাৰপিছত মই দিম। খুবেই ভাল লাগে নহয়নে আজিৰ দিনটো। এয়া দাদা হৈ গৈছে আৰু চাকি দি এবাৰ মই দিম। এয়া মা আৰু দেউতাই চাকি জ্বলাব লৈছে। নামঘৰৰ ভিতৰত লগালে বাৰু, কিন্তু গোটেই চাৰিওকাষে লগাইতো, সেইকাৰণে মানে ইয়াত লগাবলৈ আহিছে। এয়া আছে মামা পাপা। আৰু গেছ বেছিভাগ চাকি লগাই হৈ গ'ল, এতিয়া মানে শৰাই ল'ব লাগিব আমি গোটেই ৰাইজে। এতিয়া দেখিবলৈ পাইছে। ক'ত জ্বলাব মা? বলক। আৰু গেছ এতিয়া মানে ফটো দুটামান মাৰি লওঁ বুলি ভাবিছোঁ। ছোৱালী মানুহ যে ফটোটো মাৰিবই লাগিব ন। আৰু এনেকৈয়ে সময়খিনি পাৰ হৈ গৈ আছে, শলিতা জ্বলাইছে আৰু কিছুমানে আকৌ আহিছে, কিছুমানে মানে আৰু বাকী আছেতো, সেইকাৰণে মানে কিছুমানে জ্বলাই আছে। এইফালে আমাৰ ৰাজা জ্বলাই আছে, আমাৰ পেহী ল'ৰা হয়। এইফালে আমাৰ মণ্টু ভাই, সেইফালে আমাৰ দাদাই জ্বলাই আছে। এইকেইটা ভকত আছে, চেন খাওঁ। এইফালে চাওকচোন গাইছ, মানে এইফালেও লগাই দিয়া হৈছে আৰু এইফালে আমাৰ দাদা। কি ধুনীয়া লাগিছে নহয়নে বাৰু? এতিয়া মানুহ গ'লগৈ। আৰু গাইছ নামঘৰৰ পৰা আহি মেলি এতিয়া মানে আমাৰ ঘৰত পূজা এভাগ কৰিব। আৰু প্ৰতি বছৰে এইটো নিয়ম হয় আমাৰ ঘৰত, মানে ডাঙৰকৈ নহয়, এনেই সৰুকৈ আৰু কৰে আৰু নিয়মটো। এতিয়া এপাহ আহিছে। আৰু গাইছ আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক ফেচবুক পেজত ফ'ল' কৰি দিব।